নমস্কাৰ মই পূজাশ্ৰী আপোনালোকক ফুড লিফটলৈ স্বাগতম জনাইছো। আজি মই জন্মাষ্টমী উপলক্ষে কেঁচা মিঠৈ বনালো, কিন্তু কেঁচা মিঠৈ অকমান বেলেগ পদ্ধতিৰে বনালো। সেইবাবে মই ভাবিলো যে ভিডিও এটা বনাই আপোনালোককো দেখাই দিও কেনেকৈ বনালো কেঁচা মিঠৈ। এয়া মই এফাল নাৰিকল ৰুকি লৈছো আৰু নাৰিকল আমি ভজা নাই। ইয়াতে এফাল নাৰিকলত আমি ব্যৱহাৰ কৰিবলৈ পাৰিম 2 কাপ পিঠাগুৰি। এয়া কেঁচা পিঠাগুৰি হয়। আমি কেঁচা পিঠাগুৰি ইয়াতে ঢালি দিলো আৰু এবাৰ ব্যৱহাৰ কৰিম আমি আধা কাপ চেনি। এয়া চেনি আমি দি দিলো আৰু চেনি দিয়াৰ পাছত আমি ইয়াতে 10 টকীয়া এপেকেট পাউডাৰ মিল্ক পাউডাৰ যোনটো থাকে পাউডাৰ গাখীৰ হেতু ব্যৱহাৰ কৰিম। আৰু ইয়াৰ পাছত আমি ব্যৱহাৰ কৰিলো কাজু। কাজু মই সৰু সৰুকৈ কাটি লৈছো। আপোনালোকে ইয়াতে কিশমিশ বা আলমণ্ডছ এইবোৰ ব্যৱহাৰ কৰিবলৈ পাৰে, খুবে ভাল লাগে খাই পেলাই। আৰু ড্ৰাই ফ্ৰুটছ এড কৰি দিলে খুবে ভাল লাগে খাই। আৰু মিল্ক পাউডাৰ আৰু ড্ৰাই ফ্ৰুটছ এইটো যোনটো কেঁচা মিঠৈ হয় এইটো মিঠৈত আমি এড কৰিছো। আপোনালোকে হয়তো আগতে বহুত কেঁচা মিঠৈ খাইছে, কিন্তু আপোনালোকে হয়তো কাজু অথবা মিল্ক পাউডাৰ এড কৰা কেঁচা মিঠৈ খোৱা নাই। আপোনালোকে এনেকৈ বনাই পেলাই খাই চাব, যথেষ্ট টেষ্টি হয় আৰু স্পেশালি মিল্ক পাউডাৰটো দিলে যথেষ্ট ভাল লাগে খাই পেলাই। এইবাৰ আমি ইয়াতে ব্যৱহাৰ কৰিবলৈ লাগিব নাৰিকলৰ পানী। মই নাৰিকল কাটি পেলাই পানীটো থৈ দিছিলো। এয়া আমি অকণকৈ নাৰিকলৰ পানী দিব লাগিব আৰু খুব ভালদৰে মিক্স কৰিব লাগিব। এয়া দেখিবলৈ পাইছে মই খুব ভালদৰে মিক্স কৰি দিছো। আৰু মনত ৰাখিব যে একেবাৰে গোটেই পানী ব্যৱহাৰ নকৰে, কাৰণ নাৰিকলত পানী থাকে আৰু চেনিটো আমাৰ পাছলৈ গলি যাব, সেইবাবে খুব কম পৰিমাণে পানী দিব লাগিব আৰু পানী দি পেলাই আটা মঠাৰ দৰে খুব ভালদৰে মঠি ল'ব লাগিব। এয়া দেখিছে মই অকণকৈ পানী দি গৈছো আৰু মিক্স কৰি গৈছো। এইবোৰ বনালে হাতেৰে আমি মিক্স কৰিব লাগে, তেতিয়া সুবিধাজনক হয়, খুব ভালদৰে মিক্স হৈ যায়, কাৰণ নাৰিকলতো পানী থাকে আৰু চেনিটো পানী পিছলৈ এৰিব চেনিয়ে পানী। সেইবাবে আপোনালোকে চামুচেৰে যোনটো যেতিয়া খানে তেতিয়া আন্দাজা নাপায়, সেইবাবে হাতেৰে খানিব, হাতেৰে খানিলে খুব ভাল হয়। আমি এবাৰ খুব ভালদৰে মিক্স কৰি লৈছো আৰু পুনৰ নাৰিকলৰ পানী দিলো। নাৰিকলৰ পানী দি পেলাই আটা মঠাৰ দৰে আমি ভালদৰে মঠি লম। আৰু মনত ৰাখিব যে পানী কমকে ব্যৱহাৰ কৰিব, কাৰণ চেনিয়ে পাছলৈ পানী এৰিব যেতিয়া মিক্স হৈ যাব। এইবাৰ আমাৰ যোনটো পিঠাগুৰি আছে খানা হৈ গ'ল আৰু ইয়াৰ পৰা আমি সৰু এটা অংশ ললো আৰু আমি লাড্ডু বনাই ললো। এয়াই হৈছে আমাৰ কেঁচা মিঠৈ। আৰু কেঁচা মিঠৈৰ যদি আপোনাৰ শেপটো মানে ডিজাইনটো ভাল নহয়, গোল নহয়, তেতিয়া একো কথা নাই, কাৰণ কেঁচা মিঠৈ বহুত বেছি পৰিমাণে বনোৱা যায় আমাৰ নামঘৰত। আৰু বেছি পৰিমাণে বনালে সাইজৰ অথবা আপোনাৰ ডিজাইনৰ একো হেৰি নাথাকে, কাৰণ টেষ্টটোহে মেইন হয় কেঁচা মিঠৈৰ আৰু খুব ভাল লাগে খাই পেলাই। ঠিক একেদৰে মই আৰু এটা লাড্ডু বনাই ললো, আৰু এটা মই কেঁচা লাৰু বুলিও কয়, মিঠৈ বুলিও কয়, আমি বনাই ললো। এয়া দেখিবলৈ পাইছে। আৰু মই ইয়াতে ডাঙৰ সাইজৰ বনাইছো, কাৰণ কেঁচা মিঠৈ অকমান ডাঙৰ হলে বেছি ভাল লাগে খাই পেলাই। আৰু এয়া আৰু এটা হৈ গ'ল বনোৱা। ঠিক একেদৰে আমি আৰু গোটেইখিনি লাৰু ভালদৰে বনাই ল'ম। আৰু বনাই লোৱাৰ পাছত আমি ভগৱানৰ আগত, শ্ৰীকৃষ্ণৰ আগত আমি কেঁচা লাৰু দি দিম। এয়া আমাৰ বৰ্তমানলৈকে 3টা লাড্ডু বনোৱা হৈ গ'ল। ঠিক একেদৰে গোটেইখিনি আমি লাড্ডু বনাই ললো। আৰু এয়া দেখিছে আমাৰ কেঁচা মিঠৈ অকমান বেলেগ পদ্ধতিৰে ৰেডি হৈ গ'ল। আশা কৰিলো আপোনালোকৰ ভিডিওটো চাই ভাল লাগিলে। ভিডিওটো প্লিজ এটা লাইক কৰি দিব।